নমস্কাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো অলপমান জমনি সেকেন্ড পাৰ্টটো হয় এয়েহে এই ভিডিঅ'টো কেৱল পাৰ্ট 1ৰ দৰে মনোৰঞ্জনৰ বাবেহে দেই এই ভিডিঅ'টো পাৰ্ট 1ৰ দৰে কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে কাৰোবাৰ মনত দুখ দিবলৈ বা কাৰোবাক অপমানৰ বাবে নহয় সেয়েহে যদি কেনেবাকৈ ক'ৰবাত এই ভিডিঅ'টো বনাওঁতে ভুল ক্ৰুটি ৰৈ যায় তেনেহ'লে আগৰবাৰৰ দৰে এইবাৰো আমাক ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক সাবস্ক্ৰাইব কমেন্ট কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব তেনেহ'লে এনজয় কৰক Good morning, student. গুড মৰ্নিং ছাৰ গুড মৰ্নিং আজিতো মই তোমালোকক কিবা কিবি কুৱেশ্যন সুধিম বুলি কৈছিলো ন হিঙলা তই আগে কচোন হা ছাৰ তই অলপমান দমনি ভিডিঅ'ৰ পাৰ্ট 1টো ডিছক্ৰিপশ্যনত দিলি নে নাই দিলো ছাৰ দিলো হ'ব তেনেতে কুৱেশ্যনলৈকে আহোঁ বালু হিঙলা তই কচোন বালু সোধকচোন ছাৰ অ'কে তেন্তে মই আমাণ্ডাল পলা কুৱেশ্যনটো সুধিছোঁ দেই আমাণ্ডাত যে আছে মাৰ্মেড বুলি তেনেতে তই কচোন আমাৰ পৃথিৱীত প্ৰথম মাৰ্মেডনো কি হয় বা কোন হয় কি হ'ল পাহৰিলি নেকি এনে লিখা দিলো নেকি তহঁতক গলু থপ নহয় ছাৰ পাৰিম পাৰিম ক তেন্তে পৃথিৱীত প্ৰথম মাৰমেড শ্ৰীকৃষ্ণ হয় ছাৰ মানে আমাৰ ভগৱান কি বাপেও মূলাটো বকিবলৈ আহিছ দহনি দোৱা কেলে ছাৰ আমি দেখোন প্ৰাৰ্থনাত গায়ে থাকো যে মৎস্য কুৰ্ম নৰসিংহ বামন চুপ থাক এইটো কচোন বালু পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয় কোন হয় আৰু কেতিয়া এভাৰেষ্ট বিজয় হৈছিলে ছাৰ সেইটো পাৰিম ছাৰ পাৰিম তেনেহ'লে কচোন পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয় আমাৰ নীলকণ্ঠ অৰ্থাৎ শিৱ হয় যেতিয়া শিৱই পাৰ্বতীক বিয়া কৰাবলৈ যায় তেতিয়াতো শিৱই এভাৰেষ্ট বগাই যাব লাগিব না কাৰণ পাৰ্বতীটো পৰ্বতৰ জীয়ৰী আৰু সোধকচোন ছাৰ তেনেতে কচোন বালু হিন্দু শাস্ত্ৰত চবতকে শ্ৰেষ্ঠ ভগৱান বুলি কাকনো কোৱা হয় কি হ'ল নোৱাৰিবি নেকি নাই ছাৰ পাৰিম পাৰিম হিন্দু শাস্ত্ৰৰ মতে চবতকে শ্ৰেষ্ঠ ভগৱান আমাৰ মোহিনী হয় ছাৰ ইয়কেলা তই কি বাপেৰৰ মূৰাটো বকিছ নহয় ছাৰ মোহিনীয়েহে দেৱতাসকলক অমৰ বনাইছিলে আৰু অসুৰসকলক বিষ খুৱাইছিলে তাৰোপৰি মোহিনীক দেখি শিৱ দেখোন পগলা হৈ গৈছিলে সেইকাৰণেহে কৈছিলো বাৰু আৰু সোধকচোন তই কচোন তেন্তে এটা থতু সহযোগী পদাৰ্থৰ নাম ক কি হ'ল নোৱাৰিছ নেকি নাই ছাৰ পাৰিম পাৰিম পৃথিৱীৰ চতুসহযোগী পদাৰ্থ এটা হ'ল আমাৰ ভগৱান কি কৈছ তই আপোনালোকে দেখোন কয় ভগৱান চবতে থাকে আমাৰ বালি ধূলি আদি কৰি সকলো পদাৰ্থতেইতো থাকে আৰু তাৰ উপৰিও ভগৱান চাৰিখন হাত মিনি তই কি বেয়া কথা কবলৈ আহিছ মিনি এবাৰ তই কচোন মাটিনো কেনেকৈ সৃষ্টি হয় কি হ'ল নোৱাৰিবি নেকি নহয় ছাৰ পাৰিম পাৰিম ছাৰ মইতো হাগি দিলেই মাটি সৃষ্টি হৈ যায় কি ছাৰ মই হাগি পিনি দুদিনমানৰ পাছত চাওঁ যে মাটি ওলাই থাকে খালি তেজ খোৱা থপ তহঁতি মোৰ তেজ খালি ছাৰ এভাৰেষ্টখনতো এনে হাগি হাগি বনাইছে আমাৰ যে শিৱ থাকে এথোপ তহঁতৰ লগত নোৱাৰি আলু দেই যা গৈহে ভাল পাই ছাৰ যোৱাৰ আগত কৈ থৈ যাওক আমাৰ দৰ্শকসকলক ছাবস্ক্ৰাইব কৰিবলৈ তেতিয়া নেক্সট পাৰ্টটো পাই যাব তই থুপ থাক মই জানো তেওঁলোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিবই